অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গ আকৌ অসুস্থ। জুবিন গাৰ্গ অসুখ, পুনৰ অসুস্থ জুবিন গাৰ্গ। জুবিনৰ অসুখ। আজি ৰাতিপুৱা 9 বজাত জুবিনৰ হিজাৰ এটেক আৰু জুবিন পুনৰ হিজাৰ এটেক। নেমকেয়াৰ হস্পিটেলত ভৰ্তি কৰোৱা হৈছিল জুবিনক আৰু নেমকেয়াৰ হস্পিটেলত ভৰ্তি কৰোৱা হৈছিল জুবিন গাৰ্গক। জুবিনৰ অসুখ অত্যাধিক পৰিশ্ৰম, কম টোপনি আৰু দৰৱ নোখোৱাৰ বাবে পুনৰ অসুস্থ হৈছিল জুবিন গাৰ্গ। জুবিন গাৰ্গ অসুস্থ হৈছিল। বিশেষজ্ঞ চিকিৎসকৰ দলে পৰীক্ষা কৰিছে জুবিনক আৰু পৰীক্ষা কৰি কৈছে যে জুবিন গাৰ্গৰ স্বাস্থ্যৰ খবৰ ল'লে কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই আৰু কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই স্বাস্থ্যৰ খবৰ লৈ পিছত কি ক'লে আপোনালোকক সবিশেষ জনাবলৈ চেষ্টা কৰিম। ৰমেন বৰুৱাৰ নিৰুদ্দিষ্টৰ ঘটনাই দুখ দিছিল জুবিনক আৰু ৰমেন বৰুৱাৰ নিৰুদ্দিষ্টৰ ঘটনাই দুখ দিছিল জুবিন গাৰ্গক বুলি কৈ আছে। আৰু জুবিন গাৰ্গৰ স্বাস্থ্যৰ বিষয়ে আপোনালোকক বাকীখিনি সবিশেষ জনাবলৈ চেষ্টা কৰিম। চাই থাকক। যিটো হৈছিলে সেইটো খুব মেজৰ হৈছিলে। যোৱা দুবাৰ মাইল বুলিয়ে ক'ব পাৰি। এইবাৰো এতিয়া মানে প্ৰথমখিনি অকণমান মানুহক কানেক্ট কৰিবলৈ অকণমান প্ৰব্লেম হৈছিলে প্ৰথম এঘণ্টালৈকে। তাৰপিছত এতিয়া ঠিকে আছে। ORS খাইছে এতিয়া, পিছে একো খাবলৈ মন কৰা নাই। ৰাতিপুৱা প্ৰায় 9:10 মানত হৈছে। মই লগতে আছিলোঁ।